Hey guys, welcome back to our YouTube channel. Robo maskan khuli rao. Our boli kiya koiso to gom paise mane amar YouTube channel hiyo ase moi bortoman code asu moi bortoman nolbarit nai bortoman code asu eto apnalok next vlog ot dekhwam mane aji amar university freshers hoy moi etia bortoman kun university t podu aru code asu heibor mane ami moi ta next video banam boli bisu amar university r oporot heibor apnalok next video dekhaba যদি জানিবলৈ ইচ্ছা কৰে এবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ঘণ্টা দাবাই দিব যাতে আমাৰ ভিডিঅ'বোৰ সকলোতকৈ প্ৰথমে আপোনালোকৰ তাত যায় আৰু সো আজি আমাৰ ইউনিভাৰ্চিটিৰ মানে আমাৰ ডিপাৰ্টমেণ্টৰ ফেচাছ আছে মানে সকলো ডিপাৰ্টমেণ্টৰ বেলেগ বেলেগকৈ ফেচাছ হয় সো আজি ফেচাছৰ পৰা এটা ব্লগ কৰিম বুলি ভাবিলো চাই থাককচোন ভিডিঅ'টো সো মোৰ লগত আছে আৰিয়ান ক'ত ঘৰ তোমাৰ গুৱাহাটী গুৱাহাটী তো বলক এতিয়া আমাৰ ডিপাৰ্টমেণ্টৰ জাষ্ট মানে কনফাৰেন্স হলত মানে কিমান ডাঙৰকৈ বাহিৰত হোৱা নাই সব কনফাৰেন্স হলত হৈ আছে এয়া তাপস হাই বলক ফেচাছ আছে আজি আমাৰ ফেচাছ ফাৰ্ষ্ট সেমিষ্টাৰ আজি ফেচাছ এমচিজি ডিপাৰ্টমেণ্টৰ ফেচাছ আজি সকলো ডিপাৰ্টমেণ্টৰ বেলেগ বেলেগকৈ ফেচাছ হয় আৰু চাই থাকক দেখুৱাই আছো এয়া পাই গ'লো আমাৰ কনফাৰেন্স হল এটা নতুন দিনৰ নাম সবুজ পোহৰ পৰা এটা তলোৱাৰী আবাহনীবা যি কামনা কোলা পিঠিয়ে আমি বহুদূৰ যাওঁ বৰ্তমান আৰম্ভ নাই দক আমি ক'লৈ যাম আমি হাই সাইল হাই তেওঁলোকৰ বাবে নামহীন মৌন প্ৰাৰ্থনা আৰু ফ্ৰেন্ড সাইবেৰিয়ান ঘৰ কিদহনি অথবা ব্লগিং কৰি আছে আনকমন ব্লগত সাবস্ক্ৰাইব কৰিব আমাৰ দৰে প্ৰেমিক জীৱাতুৰ আৰু পিয়াহত পানী নিদিয়া যেতিয়া ষ্টাৰ্ট হ'ব চলাইছে কিছু সময় আছে আমাৰ লগত মিনময় হাই ব্লগিং কৰি থকাৰ মাজতে আমাৰ মিঠুৱে এতিয়া কি কৰিব প্ৰেক্টিছ ডান্সৰ প্ৰেক্টিছ ছাৰে ডান্স কৰিব দেখাই আছে তেওঁলোকৰ ক্লিপ ড্ৰেছ চেঞ্জ কৰি দিলোঁ এতিয়া মানে ষ্টাৰ্ট হ'ব ওলাইছে মানে আমাৰ প্ৰথমে এটা আছে আমাৰ গ্ৰুপ পাৰফৰ্মেঞ্চ মানে ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধিব দিছে সকলোকে চ' এই ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধিছোঁ ষ্টাৰ্ট হোৱাৰ আৰম্ভণিতে এটা গ্ৰুপ ডান্স আছে সেইটো চাই থাকিব আৰু তাৰপিছত এটা আছে মোৰ ডুঅ' পাৰফৰ্মেঞ্চটো আছে কাৰ লগত আছে জানো চাব কি ৰ'ব দেখুৱাইছোঁ হাই এৰ লগত আছে এই মোৰ ডুঅ' পাৰ্টনাৰ কিন্তু ভয় লাগিছিল ফাৰ্ষ্ট টাইম কৰিছোঁ কি হয় নাজানো ভয় নকৰিবা বস্তুটো নাৰ্ভাছ হৈছোঁ ডুঅ' পাৰফৰ্মেঞ্চ তাৰপিছত চাওক কি হওক দেখা যাওক চাই থাকিব ষ্টাৰ্ট হ'ব আৰু চাৰ আহি পাইছোঁ আৰু বিশিষ্ট অতিথি কেইটামান আহিব হাই ষ্টাৰ্ট হৈ গ'ল বিশিষ্ট অতিথি আহি পালে ইয়াত ষ্টাৰ্ট হৈ গ'ল বিশিষ্ট অতিথি ইয়াত বহি আছে আমাৰ অনুষ্ঠান আৰম্ভ কৰিব লৈছো আমি এতিয়া এটা আৰম্ভণি গীত হ'ব আমাৰ অনুষ্ঠান আৰম্ভ কৰিম জাতীয় সংগীত চাই থাকক আপোনালোক মই মঞ্চৰ আগত আহিবলৈ অনুৰোধ জনাইছো আৰু এনেদৰে এটা জাতীয় সংগীতেৰে আমাৰ সভাৰ আৰম্ভণি হয় আৰু জাতীয় সংগীতটো গোৱাৰ পিছত আমাৰ বিশিষ্ট অতিথি ডক্টৰ বিনীতা বৰাদেৱ চৌধুৰী আৰু লগতে ডক্টৰ নিৰ্মল প্ৰভা দাসক এখন গামোচা কিতাপ আৰু এডাল গছপুলিৰে সম্বৰ্ধনা অনুষ্ঠানটি মানে সম্পূৰ্ণ হয় আৰু তাৰপিছত তেওঁলোকক দুআষাৰমান ক'বলৈ দিয়া হয় হে নতুন নমস্কাৰ যুগে যুগে আহতই এখেতে এটা তেওঁৰ নাটকৰ সংলাপ ক'লে বহুত ভাল লাগিল শুনি ধন্যবাদ ভাল লাগিল আমাৰ ফাৰ্ষ্ট ডান্স পাৰফৰ্মেঞ্চ আছে ইয়াত ৰেডি হৈ আছে ৰ'ব বেক কেমেৰাই দেখুৱাই চ' গাইজ এতিয়া প্ৰথম ফাৰ্ষ্ট গ্ৰুপ ডান্স এটা আছে এই গোটেইবোৰ আমি ৰেডি হৈছোঁ আৰু তাৰপিছতে আৰম্ভ হয় আমাৰ জয়জিৎ ছাৰৰ দ্বাৰা ৰচিত এখন আলক্ষ্য মানে তাত অভিনয় থাকিব ডান্সো থাকিব সকলো অভিনয় মানে দুজন মূল নায়ক নায়িকাই অভিনয় কৰি থাকিব আৰু কাষত থকা দুজন সূত্ৰধাৰে সেই কাহিনীবোৰ কৈ থাকিব চাই থাককচোন ভাল লাগে
গাইজ ডেন্সবোৰৰ মানে অৰিজিনেল মিউজিকটো দিব পৰা নাই মানে অৰিজিনেল মিউজিকটো দিলে কপিৰাইট ক্লেইম আহে আৰু এই যি মানে গান আছে সেইবোৰৰ মানে ন' কপিৰাইট মিউজিকো নাই সেইবাবে বেলেগ গান এটা সোমাই দিছোঁ আপোনালোকে এডজাষ্ট কৰি ল'ব বুলি আশা থাকিল আমি কলৈ যাওঁ তুমি নামাতা নোচোৱা নাহা মণিমুগ্ধ সো গাইজ এতিয়া পেকেট লাঞ্চ দিছে পেকেট তো পেকেট লাঞ্চত আছে বিৰিয়ানী উইথ পনীৰ মজা খা 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 ৱাহ ৱাহ ইয়াতে এটা মই প্ৰাইজ পালোঁ মানে ফটোগ্ৰাফী কম্পিটিশ্যন হৈছিল তাত মই ফাৰ্ষ্ট প্ৰাইজ পালোঁ ফাৰ্ষ্ট প্ৰাইজ আৰু তাৰপিছতে আৰম্ভ হয় আমাৰ ফ্ৰেছাৰ্ছৰ মূল কৰ্তব্য মানে ছিনিয়ৰৰ মূল কৰ্তব্য সকলো জুনিয়ৰক এজনকৈ উঠাই লৈ তেওঁলোকক ইন্ট্ৰডাকশ্যন দিব দিছে আৰু মোক হবিও দিছে আৰু মই ক'লোঁ যে স্পৰ্টছ আৰু ব্লগিং সেই ব্লগিং বুলি কোৱাত মোক সুধিলে মানে ফেভাৰেট ব্লগাৰ কোন মই ক'লোঁ ডিম্পু দা মোক পূৰা একদম ডিম্পু দাৰ দৰে মানে ব্লগ কৰি দেখুৱাব দিছে মই একদম কৰি দেখুৱাইছোঁ চাবচোন ভাল পাব তুমি ব্লগাৰ কাক ফলো কৰা বেছিকৈ ওকে তো ডিম্পু বৰাৰ নিচিনা অকণমান কৰি দে Hey dosto, university maskomer maskomer খেলা চলি আছে আজি আমি ফেচবুক কি হয় এবাৰ আপোনালোক সকলোৱে দেখুৱাই আছো মোৰ লগত ভিডিঅ'টো সকলো লাইক কৰি চাই থাকিব আৰু যদি ভিডিঅ'টো ভাল লাগে আপুনি লাইক কমেন্ট শ্বেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ঘণ্টাটো অন কৰি যাব দিব আৰু আমাৰ লগত এই উপস্থিত আছে দ্বিতীয় সাংবাদিকৰ দাদা বাইদেউসকলে আমাৰ চিনিয়ৰ হয় আৰু তাৰপিছত তাত থকা কেইখনমান কাগজৰ টুকুৰাত কিবা লিখা আছে যি লিখা আছে কৰিব লাগিব মোৰ ভাগত পৰিছিল চাউণ্ডলেছ আহি বিভিন্ন প্ৰকাৰে দেখুওৱা মোৰ ভাগত পৰিছে চাউণ্ডলেছ আহি বিভিন্ন প্ৰকাৰে দেখুওৱা কি কৰিছে চাউণ্ডলেছ আহি বিভিন্ন প্ৰকাৰে দেখুওৱা সাউন্ডলেস আহি মানে তুমি এটা হ'ল তাৰপিছত আকৌ এবাৰ এখন কাগজ ল'ব দিছে প্ৰথমটোত বোলে মই ফেইল হ'লোঁ এইবাৰ লিখা আছে ইয়াত খুজলি ডেন্স মানে খুজাই খুজাই ডেন্স কৰিব লাগিব গান বজাব মানে অকল আমাৰ এনে ডিপাৰ্টমেণ্টৰ ফ্ৰেছাৰ্ছ দক আৰু এদিন হ'ব মানে হ'ল কলেজৰ ফ্ৰেছাৰ্ছ সেইটো তাত ব্লগ বনাম তাত ভাল লাগিব আৰু এই ভাগত পৰিছিল কঁকালৰ বিহুত বিহু নাচ এনেকৈ মানে সকলোবোৰ চলি যাই আছিল চাই থাককচোন
उसकी हमें आदत होने की आदत हो गई वो जो मिला है जब से उसकी सोहबत जरा मासूम से दिल की आफत हो गई তৰুণ গগৈ ছাৰৰ মেমিক্ৰি কৰিছে ডাইলগ ইয়াত ইমান বানপানী হৈছে তো এবাৰতে উত্তৰ পাইছে বাদ দিয়া আমেৰিকাতো বানপানী হয় বিচাৰ লাগিলে আমাৰ অসমতো হৈছে বিচাৰ লাগিলে দেট ইজ দ্য ইম্পৰ্টেণ্ট মেটাৰ থেংক ইউ আৰু তাৰ পিছতে আৰম্ভ হয় আমাৰ প্ৰপ'জেল চেলেঞ্জটো মানে সকলো জুনিয়ৰে এজন বা এজনী ছিনিয়ৰক প্ৰপ'জ কৰি দেখুৱাব লাগিব গোটেই পাঠশালাক চিঞৰি কওক তুমি মোক 100 বাৰ নাকচ কৰা মই 1000 বাৰ প্ৰেমত পৰিম আমি কিন্তু বা হয় নে কি হয় এইটো সোধা নাই দে যেতিয়াৰ পৰা তোমাক দেখিছো মানে মনত কিবা এটা হৈছে কিবা এটা কম বুলি ভাবি আছো তুমি বা কি কোৱা নাজানো তুমিও একচেপ্ট মাৰি পজে আইছা আৰু এনেকৈ শেষত আমাৰ ডিপাৰ্টমেণ্টৰ সকলো ছিনিয়ৰ জুনিয়ৰ মিলি ডান্স কৰিলোঁ আৰু আমাৰ ফ্ৰেছাৰ্ছৰ দিনটো সমাপ্ত হ'ল So guys, আজিৰ ফ্ৰেছাৰ্ছ ইমানতে শেষ হ'ল আজিৰ ফ্ৰেছাৰ্ছ অফ দা ইয়াৰ হ'ল আমাৰ এই মিনময়ী কেনে লাগিল ফ্ৰেছাৰ্ছ অফ দা ইয়াৰ আনএক্সপেক্টেড ময়ো এটা পালোঁ বেষ্ট ফটোগ্ৰাফী এইটো চ' আজি ব্লগটো ইমানতে শেষ কৰিলোঁ যদি ভাল পায় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই